মাত্ৰ 100 টকাৰ বাবে এটা হত্যাকাণ্ড ৰাজপথতে মৰিয়াই হত্যা যুৱকক মদ খাবলৈ টকা নিদিয়াৰ বাবে এই চাঞ্চল্যকৰ কাণ্ড খুৰাৰ ৰাগিত মাতাল হৈ তিনি দুৰ্বৃত্তই মৰিয়াই হত্যা কৰিলে নিজামুদ্দিন আলী নামৰ যুৱকজনক ঘটনা 12 ছেপ্টেম্বৰ শনিবাৰৰ সময় নিশা প্ৰায় 10:30 জ্যেষ্ঠ ভগ্নীৰ ঘৰত ভাত খাই নিজৰ ঘৰলৈ গৈ আছিল নিজামুদ্দিন তেতিয়াই তিনি দুৰ্বৃত্তই বাট আগুচি ধৰিছিল নিজামুদ্দিনক আৰু মদ খাবলৈ বিচাৰিছিল 100 টকা টকা নিদিয়াৰ বাবেই ৰাজপথতে নিজামুদ্দিনক আক্ৰমণ কৰে তিনি দুৰ্বৃত্তই মুমূৰ্ষ অৱস্থাত নিজামুদ্দিনক GMCHত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে কিন্তু চিকিৎসালয়ত মৃত্যু হয় নিজামুদ্দিনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই পলায়ন কৰে তিনিওজন অভিযুক্ত ক্ৰমে মণি দাস ৰাজীৱ দাস আৰু ৰূপম দাস শনিবাৰে নিজামুদ্দিনৰ মৃতদেহ পৰিয়ালক সমঝাই দিয়াৰ পিছৰ দৃশ্য এয়া অভিযুক্তৰ ঘৰৰ সন্মুখত মৃতদেহ ৰাখি পৰিস্থিতি উত্তপ্ত কৰি তোলে পৰিয়াল তথা উজান বজাৰ ইছলামপট্টিৰ স্থানীয় লোকে আমাক ন্যায় লাগে এজন ল'ৰা এনেকুৱা বিন্দুখী ল'ৰা এজনৰ পৰা পইচা ডিমাণ্ড কৰিছে ৰাতি মদ খাই কিনে যেতিয়া পইচা দিব পৰা নাই ল'ৰাজনক ধৰি পেলাই দুইটা ভাই ককায়ে ধৰি পেলাই মাৰি মৰায়ে দিলে কিন্তু আজি 9 দিন হ'ল আমি এজাহাৰ দিয়া হ'ল তথাপিতো আজিলৈ উচিত তদন্ত কৰিব পৰা নাই গতিকে আজি আমি পাব্লিক জাগি আহিছোঁ লাশ লৈ আনিছোঁ ইয়াতে আমাক উচিত বিচাৰ লাগে আৰু ঘৰৰ ভিতৰত মানুহ আছে আমাক উলিয়াই দিব লাগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে খাৰঘুলিৰ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আয়ুক্ত যুটীয়া আয়ুক্তৰ লগতে DCP, ADCP আৰু ACP নিজামুদ্দিনৰ পৰিয়ালৰ লোকৰ মতে এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই পৰা যিখিনি আমি ভিতৰুৱাকৈ গম পাইছোঁ যে এই 3-4জন ল'ৰা এওঁলোকে ড্ৰাগছ এডিক্ট হয় তো এওঁলোকৰ মাজত কি কাৰণত কাজিয়া হৈছে সেইটো এটা চাব লগা কথা কিন্তু যিজন একিউজ আছে আপোনাৰ ৰূপম দাস এই ৰূপম দাস পলাতক অৱস্থাত আছে আৰু তেওঁক ধৰিলে গোটেই কথাখিনি ওলাই যাব অৱশেষত আৰক্ষীয়ে দুৱাৰ ভাঙি তালাচী চলাই অভিযুক্তৰ ঘৰ আৰক্ষীয়ে এতিয়াও বিচাৰি নোপোৱা এইজনেই হৈছে এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত নাম ৰূপম দাস ৰূপমৰ লগতে এতিয়া আত্মগোপন কৰি আছে ঘটনাৰ মূল অভিযুক্ত ৰাজীৱ দাস আৰু মণি দাস ইফালে প্ৰাগ নিউজৰ হাতত পৰা তথ্য অনুসৰি আৰক্ষীৰ কেইবাটাও দলে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে দুৰ্বৃত্তৰ সন্ধানত সমান্তৰালভাৱে অভিযুক্তৰ ঘৰতো আৰক্ষী CRPF বাহিনী মোতায়েন কৰি ৰখা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন